তেনেকুৱা ক্ষেত্ৰত মই দুটামান কথা ক'ব ওলাইছোঁ। মানে কথাটো হ'ল সিস্টেম যেহেতু অনলাইন হৈছে, সকলোবোৰ অনলাইন আজিকালি শিক্ষাদান দিয়া হয়, পাঠদান মানে অনলাইনত পোৱা যায়। বহুত চেনেল ওলাইছে, বহুত এপছ ওলাইছে, আৰু প্ৰাইভেট সেক্টৰতো কিছুমান সিস্টেম আছে, মানে অনলাইনত ক্লাছ দিয়া হয় আজিকালি। কিন্তু মানুহে অনলাইনত ক্লাছ ক'ত পাব, কেনেকৈ কৰিব, ক'ত কৰিব, এইটো সুবিধা বিচাৰি পোৱা নাই। মই ক'ব খুজিছোঁ যে কোনোবা পেৰেণ্টছ বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি অনলাইনত ক্লাছ ল'ব খুজিছে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু মই ফাৰ্ষ্ট ক্লাছ 8, 9, 10 আৰু 8, 9, 10 মেথমেটিক্স মানে অংক মই ঘৰৰ পৰা অনলাইনত ক্লাছ দিব পাৰিম। এইটো অলপ কষ্টলি হ'ব, আৰু এই সিস্টেমটো আটাইতকৈ ভাল। আপোনালোকে সুবিধা পাব। এইটো সুবিধা হৈছে তাৰমানে আপুনি টিউশ্যনত যোৱা নিচিনাকৈ সদায় গৈ থাকিব নালাগে, সদায় ক্লাছ কৰি থাকিব নালাগে। এইটো মানে আৱাৰ সিস্টেম অনলি। কোনোবা মানে ষ্টুডেণ্টে যদি এক মাহত কোনোবা প্ৰাইভেট টিউশ্যন ছাৰৰ ওচৰত টিউশ্যন পঢ়িছে বা প্ৰাইভেট স্কুল কৰিছে, সিহঁতে এক মাহত যিমানখিনি মানে প্ৰব্লেম পাইছে, যিখিনি সিহঁতে সলিউশ্যন মানে বিচাৰি পোৱা নাই, বা ক'ৰবাত মানে এটা দুটা তিনিটা চেপ্টাৰৰ 3টা লেচনৰ মানে মাত্ৰ কেইটামান অংকহে সিহঁতৰ দৰকাৰ আছে কৰিবলৈ, শিকিবলৈ, জানিবলৈ, আৰু বাকীখিনি সিহঁতে নিজে সলভ কৰিব পাৰে। সেই পাৰ্টিকুলাৰ অংকখিনি লৈ মাত্ৰ 1-2 ঘণ্টাৰ ক্লাছ কৰিলে সিহঁতৰ সলিউশ্যন আহে। তেনেকুৱা ক্ষেত্ৰতো মাত্ৰ 1 ঘণ্টাৰ ক্লাছ কৰিলে হৈ যাব। ঘণ্টা সিস্টেমত পে' কৰিব লাগিব, ফোন পে' সিস্টেম আছে। আৰু আপুনি বাই ভিডিঅ' কলিং আৰু ফোন কলিং ঘৰৰ পৰা, আপোনাৰ ঘৰৰ পৰা বহি থাকি ক্লাছ পাব। জাষ্ট আপুনি যোগাযোগ কৰিব পাৰিব। আৰু ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ only for commerce students, subject banking and accountancy class will be taken through online system only. So I am requesting to all of you kindly to share my videos. Thank you.